নমস্কাৰ হাতৰ প্ৰেমী ৰাইজসকল, ভিডিঅ'টো অসম নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান মজাৰ হাতৰ প্ৰশ্ন লৈ আহিছোঁ আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে আপোনালোকক 10 ছেকেণ্ড কৰি সময় দিয়া হ'ব। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল, পেট আছে পেটু নাই, ডিঙি আছে মূৰ নাই। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল কলহ। এই প্ৰশ্নৰ উত্তৰ বহুতে দিছে, তাৰে কেইজনমান হ'ল কুলিমণি বৰুৱা, নিৰূপা, দয়াৰাম কাৰ, তাছমিন আহমেদ, সোনি, জোনাকী তেৰাংপি, ৰূপালী কলিতা আৰু বহুতে দিছে। তাৰে কিছুমানৰ নাম ইউজাৰ বুলিহে দেখিবলৈ পোৱা গৈছে। সন্মানীয় দৰ্শকসকল, অনুগ্ৰহ কৰি কমেণ্ট কৰাৰ আগতে আপোনাৰ নামটো পৰীক্ষা কৰি ল'ব। যদি নাম নাথাকে তেন্তে উত্তৰৰ লগতে আপোনাৰ নামটো উল্লেখ কৰি দিব, যাতে আমি পৰৱৰ্তী ভিডিঅ'ত আপোনাৰ শুভ নামটো উল্লেখ কৰিব পাৰোঁ। বলক আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত। প্ৰশ্নটো হ'ল, হাত পা নাই তাৰ বুকুৰে চলে, নিজকে গোপন কৰে কাৰোবাক দেখা পালে। এই প্ৰশ্নৰ উত্তৰটো হ'ল শামুক। তাৰ পিছৰ প্ৰশ্নটো হ'ল, চাৰি ভায়েকৰ কাণ কটা, তাৰে দুটাৰ পেট ফুটা। ক'ব পাৰিবনে এই প্ৰশ্নৰ উত্তৰটো কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল কাটৰ খুটা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, তিনিফালে তিনিজন, মাজত আছে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে, কোনে কিমান গণিব পাৰে? ইয়াতে নিৰঞ্জন বুলি কি বস্তুৰ কথা কোৱা হৈছে? উত্তৰটো হ'ল চৌকা। চৰি নিৰঞ্জন, আমি জানো আপুনি কণী নিদিয়ে। যিসকল দৰ্শকে বিশ্বাস কৰে যে নিৰঞ্জনে কণী নিদিয়ে, সেইসকলে ভিডিঅ'টোত এটা লাইক কৰি নিৰঞ্জনক ছাপোৰ্ট কৰক। प्लीज ये अच्छा তাৰ পিছৰ প্ৰশ্নটো হ'ল, এনেকুৱা কি ৰাণী আছে যিজন পুৰুষো হ'ব পাৰে? আপোনালোকৰ সহায়ৰ বাবে অলপ কৈ দিওঁ, এই ৰাণী চৰকাৰী কাৰ্যালয়সমূহত দেখা পোৱা যায়। এই প্ৰশ্নৰ উত্তৰটো হ'ল কেৰাণী। পৰৱৰ্তী প্ৰশ্ন, শিপা নোহোৱা গছডালৰ ফল ধৰে 12টা পকি শেষত হয় মাত্ৰ এটা। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, শিপা নোহোৱা গছডালৰ ফল ধৰে 12টা পকি শেষত হয় মাত্ৰ এটা। উত্তৰটো হ'ল বছৰ। 12 মাহক ইয়াতে ফল বুলি কোৱা হৈছে। তাৰ পিছৰ প্ৰশ্নটো ভালদৰে শুনিব। প্ৰশ্নটো হ'ল, যদি এটা বৈদ্যুতিক ৰেলগাড়ী পূৰ্ব দিশৰ পৰা পশ্চিম দিশলৈ গতি কৰে, ৰেলটোৰ পৰা ওলোৱা কলা ৰঙৰ ধোঁৱা কোন দিশত যাব? মই জানো আপোনালোক সকলোৱে উত্তৰটো শুদ্ধই দিছে, কিয়নো আপোনালোক এই চেনেলৰ ভিউৱাৰ হয়। উত্তৰটো আপুনি ভাবাৰ দৰে নহ'বও পাৰে। আচলতে বৈদ্যুতিক ৰেলগাড়ীৰ ইঞ্জিনৰ পৰা ধোঁৱা নোলায়। যিহেতু আপোনালোকে শুদ্ধ উত্তৰ দিছে, গতিকে পাৰ্টি দিয়াৰ সলনি ভিডিঅ'টো ছাবস্ক্ৰাইব এটা কৰিবই পাৰে। বলক তাৰ পিছৰ প্ৰশ্নটো চাওঁ। প্ৰশ্নটো হ'ল, এনেকুৱা কি বস্তু যিমান খন্দা হয় সিমান ডাঙৰ হৈ যায়? হয়, আপুনি ভবাৰ দৰেই উত্তৰটো হ'ল পুখুৰী। তাৰ পিছৰ প্ৰশ্নৰ উত্তৰটো আপোনাৰ স্ক্ৰীনত দেখা পোৱা ইংৰাজী বৰ্ণ আৰু সংখ্যাটোৱে এটা দেশৰ নাম বুজাইছে। ক'ব পাৰিবনে দেশটোৰ নাম কি হ'ব? আপোনাক 10 ছেকেণ্ড সময় দিয়া হৈছে। উত্তৰটো হ'ল ব্ৰিটেইন। তাৰ পিছৰ প্ৰশ্ন, এনেকুৱা কি খানা আছে যিটো মানুহে টকা খৰচ কৰি দেখিবলৈ যায়? প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, এনেকুৱা কি খানা আছে যিটো মানুহে টকা খৰচ কৰি দেখিবলৈ যায়?
উত্তৰটো হ'ল চিৰিয়াখানা। তাৰ পিছৰ প্ৰশ্ন, কঠিন পানীক এক শব্দত কি বুলি কোৱা হয়? তাৰ পিছৰ প্ৰশ্ন, কঠিন পানীক এক শব্দত কি বুলি কোৱা হয়? উত্তৰটো হ'ল বৰফ। তাৰ পিছৰ প্ৰশ্ন, এয়া আপোনাৰ মোবাইলৰ স্ক্ৰীনত। প্ৰশ্নটো হ'ল, দীঘলকৈ পুখুৰী চুটিকৈ ঘাট ৩২ জোপা কলগছৰ এখনহে পাত। প্ৰশ্নটোত পাত বুলি কিহক কোৱা হৈছে? উত্তৰটো হ'ল জিভা। ১২ নম্বৰ প্ৰশ্নটো হ'ল, ইলিলিং চৰাইটোৱে বিলিলিং কৰে, সাগৰ দেখিলেই পাংখা মেলে। উত্তৰটো হ'ল জাল। তাৰ পিছৰ প্ৰশ্নটো হ'ল, চিত পখিলা তিনি মূৰ ১০ ঠেং ক'ত দেখিলা? উত্তৰটো নিৰূপা বাইদেৱে পথাৰত দেখা পাইছিল। উত্তৰটো হ'ল হালোৱা আৰু ২ গৰু। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হাঁহটো পেলাই বাকলিটো খায়, সেইটোনো কি বস্তু কোৱাচোন ভাই? প্ৰশ্নটো হ'ল, হাঁহটো পেলাই বাকলিটো খায়, সেইটোনো কি বস্তু কোৱাচোন ভাই? উত্তৰটো হ'ল ঔটেঙা। ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্নটো হ'ল, আপোনাৰ মোবাইলৰ স্ক্ৰীনত ইংৰাজী 5 সমূহৰ মাজত অন্য এটা সংখ্যা বা বৰ্ণ আছে। ক'ব পাৰিবনে সেই বৰ্ণ বা সংখ্যাটো কি? আপোনাৰ উত্তৰটো চিনাক্ত কৰিবলৈ অতি মূল্যৱান 10 ছেকেণ্ড সময় দিয়া হ'ল। সংখ্যাসমূহৰ মাজৰ এটা ইংৰাজী এছ বৰ্ণ আছে, যিটো এইটো। প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়াৰ বাবে আপোনালোক সকলোৰে বাবে অলপ হাত চাপৰি। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল, খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰল। এইটো উত্তৰ কমেণ্ট বক্সত লিখি জনাব। সন্মানীয় দৰ্শকসকল, মোলৈ যদি আপোনালোকৰ কোনো পৰামৰ্শ থাকে, তেন্তে আপোনালোকৰ মূল্যৱান পৰামৰ্শ আগবঢ়াই মোক সহায় কৰিব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৫০,০০০ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। মই জানো আপোনালোকে ভিডিঅ'টো লাইকো কৰিছে, চেনেলটো ছাবস্ক্ৰাইবো কৰি দিছে। গতিকে আজি বিদায় লৈছোঁ। জয় আই অসম।